बिसायख'थिनि सिगां UPPL दोलोआव मैखोम गुगानाय दोलो नागारबाय UPPL नि लेङाइ आफादगिरि बारग' MLA हितेश बसुमतारिया UPPL निफ्राय टिकेट नेवसि जानानै दोलो नागारो हितेश बसुमतारिया दिनै उदां बिजाथि महरै बादायनो बिजाथिलाइबो गथायो 42 नं बाक्सा बियाबनिफ्राय उदां बिजाथि महरै बादायनो बिजाथिलाइ गथायबा हितेश बसुमतारिया बाक्सा बियाबाव 3 खनायारि दावहा जागोन BPF आरो UPPL फारसेथिं उदां बिजाथि हितेश बसुमतारी गेजेराव बाक्सा बियाबाव बिसायख'थिनि दावहा সুখী হৈছো নিৰ্বাচনত মধ্য অংশগ্ৰহণ কৰি আহিছে প্ৰত্যেকবাৰ নিৰ্বাচনত এইবেলিও মই অৱশ্যে নিৰ্দলীয় হিচাপে মই অৱতীৰ্ণ হ'ম কাৰণ আমাক দলীয় টিকেট বঞ্চিত কৰিলে আৰু ৰাইজৰ হেঁচাত ৰাইজৰ দাবীত আমি আজি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰতিদ্বন্দ্বী বহুজন থাকিব বহু দল আছে দেশৰ এই গতিকে আজি স্পষ্ট ক'ব নোৱাৰি আফটাৰ মানে কেণ্ডিডেট ডিক্লেয়াৰ তাৰপিছত গম পোৱা যাব ৰাইজে আপোনাক নিৰ্দলীয়ভাৱে আকোৱালি ল'বনে মই ভাবো মই 2003 চনৰ পৰা চুক্তি স্বাক্ষৰ কৰা দিনৰ পৰা মই দীৰ্ঘকাল ধৰি মই ৰাজনীতি এক্টিভ পলিটিক্সত আছিলো 3 চনৰ পৰা 11 চনলৈ মই ইয়াম হিচাপে আছিলো আৰু 11 চনৰ পৰা মই 16 লৈকে মই চাফাগুৰি প্ৰতিনিধিত্ব কৰিছিল আৰু মোৰ কাৰ্যকালতে বাক্সা জিলাখন ধুনীয়াকৈ আমি ইয়াত জিলা মহকুমা গতি কোৰ্ট কাছাৰীৰ পৰা আদি কৰি আমি গতিখিনি কৰিবলৈ সক্ষম হৈছিল এই গতিকে ৰাইজৰ আশীৰ্বাদ নিশ্চয় থাকিব আৰু ইয়াত কৰিব লগা বহুতো কাম আছে আৰু এইবোৰ এই কাৰণে আজি আমি ৰাজনীতিত আছো সদায় এইটো ধৰি লওক আজি আমাৰ UPPL দলৰে যিসকল কৰ্মকৰ্তা আছে সকলোৱে আমি একেলগে আছো টিকেট বঞ্চিত হোৱাৰ ফলত আমি ৰাইজে গ্ৰহণ কৰিবলৈ টান পাইছে আৰু যি বঞ্চিত কৰাৰ কাৰণে আজি ইয়াত খবত ৰাইজে ওলাই আহিছে এই গতিকে আমাৰ UPPL দলৰ গতি কৰ্মকৰ্তাসকল মোৰ লগতে আছে মই ৰাকেশৰ প্ৰমোদৰ কথা নাজানো এইবিলাক ইহঁতেতো ধৰি লওক কি কাৰণত টিকেট নিদিলে ইহঁতেতো দুটাকৈ তিনিটাকৈ খেলিব বিচাৰে ইহঁতৰ আৰু এটা কিবা পদবী থাকিলে আৰু নিৰ্বাচন খেলিব খালি আকৌ নিৰ্বাচন হলে আৰু ইয়াতো অংশগ্ৰহণ কৰিব নিৰ্বাচন মানে এখেতসকলে এনেকৈ ভাবিছে যে মানে বা বস্তুৰ দৰে মানে সামগ্ৰীৰ দৰে ভাবি লৈছে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব মই এইটো নকওঁ